হেল্ল' এভৰিৱান, এটা নতুন লাভ ষ্টৰীলৈ মই ভৈৰৱী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ লোৱা লাভ ষ্টৰীটোৰ নাম হৈছে ছাবস্ক্ৰাইবাৰজন এতিয়া তাইৰ প্ৰেমিক। এই ষ্টৰীটোৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই বিশেষ দিনটোত সকলো কাপলক মোৰ ফালৰ পৰা ভেলেণ্টাইন্স ডে'ৰ শুভেচ্ছা যাচিছোঁ। লগতে ভগৱানক প্ৰাৰ্থনা কৰিম যাতে সকলোৰে সম্পৰ্কবোৰ স্থায়ী হৈ ৰয়, বাধাবোৰ যাতে একেবাৰে আঁতৰি যায়। ছাবস্ক্ৰাইবাৰজন এতিয়া তাইৰ প্ৰেমিক। নামটো শুনি নিশ্চয় কাৰোবাৰ ডাউট হ'লেই চাগে এইটো মোৰ ষ্টৰী বুলি। একচুৱেলি তেনেকুৱা একো কথা নাই, আচলতে ষ্টৰীটো লিখিছোঁহে মই, কাহিনীটো বেলেগৰহে। তথাপিও আশা কৰিছোঁ যাতে আপোনালোকে ষ্টৰীটো আদৰি লয়। তেন্তে ব'লক আৰম্ভ কৰোঁ আজিৰ লাভ ষ্টৰী, ছাবস্ক্ৰাইবাৰজন এতিয়া তাইৰ প্ৰেমিক। নিবিড় আৰু আৰুচি, সিহঁতৰ ভালপোৱাৰ আৰম্ভণি হৈছিল 4 জানুৱাৰী 2001। আৰুচি নিবিড়তকৈ 4 বছৰমান সৰু আছিল, সেইবাবে সৰু কথাতেই তাই অভিমান কৰি কান্দি দিছিল। আনফালে নিবিড়ে তাইক মনাবৰ বাবে কিমান যি কি নকৰিছিল। এতিয়া নিবিড় আৰু আৰুচিৰ চিনাকিনো ক'ত, কেতিয়া, কেনেকৈ হৈছিল জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী, ছাবস্ক্ৰাইবাৰজন এতিয়া তাইৰ প্ৰেমিক। এদিন সন্ধিয়া নিবিড় লগৰবোৰৰ লগত তিনিআলিত আড্ডা দি আছিল। তেনেতে তালৈ এটা কল আহিল। হেল্ল', ঐ ক। এই কি কৰিছা? এনেই আছোঁ। তোমাক লিংক এটা দিছোঁ, ছাবস্ক্ৰাইব কৰি দিবাচোন। কাৰ হয়? লগৰ এজনী হয়। ঠিক আছে, তই দি দে, মই চাই লৈ পেলাই ছাবস্ক্ৰাইব কৰি দিম বাৰু। ঠিক আছে কৰি দিবা। অথনি লিংকটোকে খুলি চাওঁ এবাৰ, কিহৰ বা চেনেল ছাবস্ক্ৰাইব কৰিবলৈ দিলে বা ই। চেনেলটোত থকা সকলোবোৰ ভিডিঅ' চোৱাৰ পাছত নিবিড় আৰুচিৰ মাতটোত প্ৰেমত পৰি গ'ল আৰু লগৰটোক ক'লে, কোৱা। ক'ত আছ? ঘৰতে আছোঁ। শুন না, কাম এটা কৰি দে। কোৱা। তই যে লিংকটো দিছিলি নাই, ছোৱালীজনী ভাল লাগিছে তাইক সঁচাকৈ কিবা এটা কৰি দে না বে, ছোৱালীজনী প্ৰেমতে পৰি গ'লোঁ নহয় মই। বাৰু মই কৈ চাম। তই কৈ চাম নহয়, কিবা এটা কৰি দে বে সোনকালে। বাৰু মই চাই আছোঁ কি কৰিব পাৰোঁ। ঠিক আছে দিয়া। ঠিক আছে, তই মোক কবি দেই। মই কৈ আছোঁ। ঠিক আছে। তুমি তাত আৰু কিমান সময় থাকিবা? আৰু আধা ঘণ্টা 45 মিনিটমান থাকিম। কিয়? তুমি অলপ সময় ৰৈ দিয়া না, মই আধা ঘণ্টাত পাই আছোঁ। অ'কে, আহা। সময়মতে নিবিড় আহি তাইক লগ কৰিল আৰু মনৰ কথা কৈ দিলে। আৰুচিয়ে অলপ ভয় খাইছিল, ভাবিছিল আগৰবাৰৰ দৰে নিবিড়েও হাৰ্ট নকৰেতো তাইক। তাই অলপ ইগন'ৰ কৰিব ধৰিলে নিবিড়ক। আৰু 2 দিনমান যোৱাৰ পাছত বহুত ভাবি নিবিড়ৰ প্ৰপ'জেল একচেপ্ট কৰি ল'লে। ভাবিছিল তাইৰ ভাগি যোৱা হৃদয়খন নিবিড়ে জোৱাৰ লগাব পাৰেই বা। তেনেকৈ আৰম্ভ হ'ল তাহাঁতৰ প্ৰেম কাহিনী। কোনোবা কাৰোবাৰ মাততো প্ৰেমত পৰিব পাৰে নেকি? মই পাৰোঁ আকৌ। তুমিতো মোক ক'তো দেখাও নাছিলা। নাই দেখাতো। নেদেখাকৈ প্ৰেমত পৰিলা? ৱাহ। তোমাৰ মাতটোত ভাল পাবলৈতো একো ৰিজন নালাগে। তাই কেতিয়াও ভবা নাছিল যে তাইৰ মাতটোতো কোনোবা প্ৰেমত পৰিব পাৰে। প্ৰথমে তাই নিবিড়ক বহুত ইগন'ৰ কৰিছিল
আগৰবাৰ হাৰ্ট হৈ তাই কোনো ল'ৰাক বিশ্বাস কৰা নাছিল। কিন্তু নিবিড়ৰ লগত কথা পতাৰ পাছত তাই নিজৰ হাঁহিবোৰ ঘূৰাই পোৱা যেন অনুভৱ হ'ল আৰু তাক ভাল পাবলৈ ধৰিলে। এদিন আৰুচিয়ে নিবিড়ক সুধিছিল, জান, মৰমবোৰ সদায় এনেকৈ থাকিব দিবা দেই। সদায় এনেকৈ থাকিব। লাইফ টাইমৰ বাবে তোমাক ভাল পাম বুলি প্ৰমিছ কৰিছোঁ ন, কিয় এৰি যাম কোৱা? হয় বাৰু কথাটো। তোমাক ভাল পাইছোঁ যেতিয়া গোটেই জীৱন তোমাৰেই হৈ থাকিম। সদায় তোমাৰ প্ৰেমত পৰো জানা, ইমান ভাল পোৱা তুমি মোক। বহু বছৰ ভাল পোৱাৰ অন্তত দুয়োৱে বিবাহ পাশত আবদ্ধ হ'ব। কিমান যে সুখী দুয়ো, কিমান যে সপোন সিহঁতৰ। অহা সপ্তাহৰ 5 তাৰিখে সিহঁতৰ বিয়া। শুভেচ্ছা থাকিল দুয়োলৈ। ভালপোৱাবোৰ এনেদৰেই থাকক সদায়। কোনো বাধাই যাতে তেওঁলোকক আঁতৰ কৰাব নোৱাৰে, এই আশা থাকিল। Thank you for watching. Hope you like this video.